গায়ত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল আছামিজ নেচাৰেল বিউটি এণ্ড হেল্থলৈ। এতিয়া ৰঙালী বিহুৰ সকলোকে মই বহুত শুভেচ্ছা দিছোঁ। ৰঙালী বিহু চলি আছে হয়, কাৰণ এতিয়া বহুত সময়ত ৰঙালী বিহুৰ উদযাপন হৈ আছে। গতিকে এই সময়ত আপোনালোকৰ বিশেষকৈ যদি আপোনালোকে ৰঙালী বিহু যাব আছে ক'ৰবাত বা আপোনালোকে যদি পাৰ্টি ক'ৰবাত যাব আছে, বিশেষকৈ দেখা যায় যে এইটো সময়ত বিশেষকৈ বিহুৰ খুব ফাংচন হয় বা ৰঙালী বিহুত আপোনালোকে নিশ্চয় ক'ৰবাত যদি আত্মীয় স্বজনৰ ঘৰত যাব আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে মই এটা আনিছোঁ, বিশেষকৈ যুৱতী বা মহিলাসকলৰ কাৰণে মই আজি ধুনীয়া দুটা শ্বেড আনিছোঁ। হয়, লিপৰ যিটো আছে লিপ ভিউৰ মেট লিপষ্টিকৰ। চ' আপোনালোকে আহকচোন, মই দেখাওঁ কেনেকুৱা কালাৰ মোৰ লগত আছে। মোৰ এই দুটা কালাৰ আজি মই আনিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। এটা ৰেড কালাৰ হয় আৰু এইটো হৈছে অলপ মেৰুন কালাৰ হয়, আপুনি দেখিছে। চ' মই আজি আপোনালোকক ৰিভিউ কৰিম। যদি আমি প্ৰথমতে এইটো চাওঁ, হয় আপোনালোকে দেখিছে এইটো ডিপ মেৰুন কালাৰ হয় আৰু এইটোৰ যিটো লিপ মেটৰ হয়, এইটো বহুত মানে স্কিনৰ কাৰণে বা আপোনাৰ যদি স্কিনখন ফেয়াৰ আছে বা যদি আপোনাৰ স্কিনৰ কালাৰটো অলপ বেছি ডাৰ্ক নহয়, লাইট হয়, তেতিয়াহ'লে আপোনাক এইটো বহুত মানে শ্বুটো কৰিব। আৰু এইটো প্লাছ আপোনাৰ যদি স্কিনখন ডাস্কি হয় তেতিয়াও আপোনাক শ্বুট কৰিব, কাৰণ এইটো চবৰ লগতে ডিপ মেৰুনটো প্ৰায় সকলো লগতে মিলি যায়। চ' আপুনি এইটো কোনো বিশেষ স্পেচিয়েল কালাৰ হ'লে বা আপুনি ল'ব পাৰিব, সেইটো তেনেকুৱা নহয়। এইটো কালাৰটো খুব ভাল হয় আৰু ইয়াৰ যিটো চুইচ বিউটিৰ হয়, এইটো কালাৰটো হয় মেট লিপৰ। আৰু মই এইটো আপোনালোকক মই এতিয়া দেখাম যে এইটো কেনেকুৱা হয় বা এইটো কেনেকুৱা লাগে, এইটো মই আপোনালোকক নিশ্চয় দেখাম। আৰু তাৰ লগতে মোৰ আৰু এটা আছে, এইটো হৈছে ৰেড হয় আৰু এইটো মেট লিপৰে হয়। আৰু এইটো যদি আপুনি বিহু ফাংচনবিলাকত যদি যাব আছে বিশেষকৈ বা নাচনী বা এনেকুৱা, তেওঁলোকে এইটো ল'ব পাৰিব। খুব ধুনীয়া, এইটো একদম যিটো ৰেড কালাৰ হয় এইটো, আৰু খুব ধুনীয়া লাগিব। যদি আপোনাৰ স্কিনখন ফেয়াৰ হয় বা বগা হয়, তেতিয়াহ'লে আপুনি এইটো কালাৰ ল'ব পাৰিব। এইটো বহুত ভাল হয় আৰু এইটো মই লৈছিলোঁ 599ত হয় এইটো, যিহেতু মই এইটো অনলাইনত লৈছোঁ। চ' এইটো মই অলপ কমত পাইছিলোঁ। আৰু এইটো মেট লিপৰ আপোনালোকে হয়তো দেখিছে, এইটো কালাৰটো আপোনালোকক মই দেখাইছোঁ, এনেকুৱা হয় একদম ৰেড কালাৰ হয় এইটো। চ' এইটো ৰেড কালাৰ যিহেতু, চ' আপোনালোকৰ যিটো স্কিনখন যদি ফেয়াৰ হয় তেতিয়াহ'লে আপোনাক এইটো বহুত ধুনীয়া দেখাব। আৰু যদি ডাস্কি হয় বা লাইট কালাৰ হয় তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব, কিন্তু এইটো স্পেচিয়েলি যি স্কিনখন যদি বগা বা তেনেকুৱা ফেয়াৰ হয়, এইটো তেওঁলোকক বহুত ধুনীয়া শ্বুট কৰিব। আৰু মই আগতে কৈছোঁ, ডাস্কি বা যিসকলৰ স্কিনখনৰ কালাৰটো লাইট হয় তেওঁলোকে এইটো ল'ব পাৰিব। এইটো বহুত ভাল আৰু মোৰ যদি চাওঁ পাৰ্চনেল চইচৰ পৰা এইটো মোৰ বহুত ভাল লাগে কালাৰটো। আৰু এইটো মই অলপ কমত পোৱা নাছিলোঁ, কাৰণ যিহেতু মই এইটো দোকানৰ পৰা কিনিছিলোঁ, কিন্তু ইয়াৰ প্ৰাইচটো অলপ বেলেগ হয়। যিহেতু এইটো হৈছে চুইচ বিউটিৰ হয়, চ' ইয়াৰ প্ৰাইচটো মই এইটো 400তে পাইছিলোঁ হয়। চ' মই আজি এই দুটাৰে ৰিভিউ দিছোঁ আৰু এতিয়া মই কালাৰটো দেখাম আপোনালোকক কেনেকুৱা কালাৰ হয় দুটাৰে। চ' আহকচোন। চ' মই এতিয়া ADSৰ যিটো ৰেড লিকুইড লিপষ্টিক দেখাম আৰু ইয়াৰ যিটো কালাৰ চাব আপোনাক মই এতিয়া হাতত দেখাম এনেকৈ। এয়া মই দেখাইছোঁ, এয়া চাওক, সম্পূৰ্ণ ধুনীয়া ৰেড কালাৰ হয় আৰু এইটো বহুত ভাল লাগে মোৰ। আৰু মই এতিয়া আপোনালোকক লগাই দেখাম। চ' মই এতিয়া এইটো ডিপ মেৰুনৰ লগাম এতিয়া। অলৰেডি আপোনালোকে কালাৰটো দেখিছে, এইটো এনেকুৱা কালাৰ হয়। আৰু মই অলৰেডি কৈছোঁ, এইটো যদি ব্ৰাউন কালাৰ হওক বা ডাস্কি কালাৰ বা লাইট কালাৰ যদি হয় স্কিনখনৰ, তেতিয়াহ'লে এইটো লগাব পাৰিব। এইটো সকলোৱে লগালে ভাল লাগিব আৰু স্পেচিয়েলি যিসকল মাগুৰ বৰণীয়া ছোৱালী হয় তেওঁলোকে লগালে এইটো আৰু ধুনীয়া দেখিব। চ' মই এতিয়া এইটো আপোনালোকৰ আগত লগাই দেখাম। চ' আহক, মই এইটো এনেকৈ দিছোঁ, ডিপ মেৰুনৰ কালাৰ হয় আৰু ইয়াৰ আগতে মই এনেকৈ দেখাইছোঁ।
এইটো চাওক এইটো ৰেড কালাৰটো আছিল আগৰ আৰু এইটো হৈছে ডিপ মেৰুনৰ চ' আপোনালোকে দেখিছে আৰু এইটো সকলো ছোৱালীৰ কাৰণে ভাল লাগিব যেনেকুৱা যি কালাৰ নহওক কিয় চ' মই এতিয়া আপোনালোকক এইটো দেখাম এতিয়া লগাই মই এতিয়া এইটো ডিপ কালাৰটো আপোনালোকক দেখাম এতিয়া অলৰেডি মই লগালোঁ এইটো এতিয়া এইটোৰ যিটো আছে এইটো চুইচ বিউটিৰ মই আজি এই দুটাই আনিছোঁ আপোনালোকৰ সন্মুখলৈ আনিলোঁ এইটো হৈছে কিছ বিউটি যিটো ডিপ মেৰুনৰ হয় লিকুইড লিপষ্টিক যিটো মই আপোনালোকক দেখালোঁ ডেমো কৰি দেখালোঁ আৰু মই দুটা শ্বেডো দিছোঁ এই দুটা আৰু এইটো হৈছে ৰেড কালাৰ যিটো অলৰেডি মই দেখালোঁ আপোনালোকক আৰু এইটোৰো লিকুইড লিপষ্টিক হয় খুব ধুনীয়া হয় এইটো এডিএছৰ হয় আৰু এইটো মেটমি আৰু এইটো চুইচ বিউটিৰ চ' দুটাই মেট লিপষ্টিক হয় আই হোপ আপোনালোকে নিশ্চয় আজি ডেমোটো ভাল পালে আৰু মোৰ এই ছেট দুটা আপোনালোকে নিশ্চয় ইয়াৰে কোনোবা এটা নিশ্চয় ল'ব আৰু ডেফিনেটলি এনেকৈ আপোনালোকে বিহু এনজয় কৰিব আৰু মই আশা কৰিছোঁ আপোনালোকে এনেকুৱা যিটো আজি মই ৰিভিউ দিলোঁ এইটো নিশ্চয় আপোনালোকৰ ভাল হ'ব হয়তো আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী এতিয়া এই দুটাৰ ভিতৰত চুজ কৰি আপোনালোকে লগাব আৰু অফক'ৰ্ছ আপোনালোকে বিহুৰ ফাংচনো বহুত এনজয় কৰিব চ' মই আজি এইখিনিকে দিলোঁ আপোনালোকক কোনটো ফেভৰেট তলত ফিডবেক কৰি জনাব নাপাহৰিব আৰু এনেকুৱা অনেষ্ট ৰিভিউ দিম প্ৰডাক্টৰ ৰিভিউ দিম স্কিনৰ বা হেল্থৰো দিম চ' আকৌ পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজিলৈ আহিছোঁ আকৌ এনেকুৱা এটা নতুন ছেগমেণ্ট আপোনালোকৰ ওচৰলৈ লৈ আনিম নমস্কাৰ